কিন্তু আগতকে বিৰাট ভাল হ'ব যেন পাইছো পানী ফুচি না বৰষুণ দিলে বৰষুণ দিয়ে থাকে ডাঙৰ ডাঙৰ শিলো পৰা হৈছিছো ঐ গেষ্টি ৰচন ক'ৰ পৰা আহিলি মেলো তই এই কাকাৰ লগত গৰু লুৰে থৈ আহিলো হয় নেকি আৰু তই কোৱা নিয়ম মতে মই গৰুটোক এক কোপ দি লুৰে দিছো মেলো মই কিন্তু তোক একদম বেয়া পাইছো কিয়নো বেয়া পাইছা তই সিতা মোক বিৰাট মিছা কথা কৈছা তই যে কৈছিলি সোণাচুৰ হোৱাৰ কাৰণে বিয়া নহ'ব ক'তচোন আমাৰ বিয়া ঠিক হ'লে হ'ব নেকি বিয়া ভালে হৈছে দে পিছে কথা এটা হৈছে নহয় বিয়া পাতিব ওলাইছ হয় কিন্তু নতুন কইনাটো ক'ত ৰাখবি তই তই একদম বেঙেৰা নিচিনা কথাগিলা সোধা ক'ত ৰাখিম ঘৰতে ৰাখিম ঘৰত ৰাখবি গম পাই গৈছ পিছে তোৰ দেখোন নিজৰ ঘৰেই নাই আছে কিয় নহ'ব তই দেখা নাই নেকি দেখছো দে সেই বেঙেৰা ইমান সৰু ৰুমটোত তই কইনাটো আনি কেনেকে থাকবি সিটো ৰুমত হাঁহ পাৰও নাথাকে ই চাহাবেতক পুৰপুৰকে বিৰাট ঠগে আছে কিনো ঠকালে সি মোকনো চিত্ৰে চাহাবক তই ইমান সহায় কৰছা সি বেমাৰত গাড়ী বেছি আনলি ঘৰৰ চব কাম কৰা তই পিছে তোকচোন কি দিছে বিয়াৰ পিছত থাকবৰ কাৰণে এটা পকী ঘৰো দিয়া নাই তই ঠিকেই কৈছা মই আজিহে গম পালো মই যে আলু গুটি চাহাব মেমচাব হতে পাকা ঘৰটো থাকে মোক আৰু হাঁহ পাৰ থাকাটোতে থাকবা দে আজিহে গম পালো মই তোৰ কিন্তু বিৰাট মাথা আছে দে মেলো আজি পুৰা ফাটা দিম মই যে ঘৰত যায় ই বেঙৰা তোক বেঙৰা পাই মনে মনে চব ঠগে আছে পিছে তোক দেখোন একোৱেই দিয়া নাই তই আজিৰ পৰা ঘৰত একদম দম চম দিয়া কৰবি তেতিয়াহে চব বস্তু দিব ফাটাই দিম মই ই পুৰা হাংগামা লগাই দিবি আৰু তই পকী ঘৰটো মোক লাগে বুলি কবি মেলো মই ইতে যে ঘৰ পুৰা হাংগামা কৰি দিম কিন্তু এটা কথা মোৰ কথাটো নকবি দে মই কোৱা বুলি নকওঁ মা কচম নকওঁ তই ইমান ভাল কথা কৈছা আৰু এটা কথা মই যদি ঘৰটো পাম মই বিয়া হোৱাৰ পিছত মোৰ লগত ফুৰিব যাবি দে হ'ব দে মই যাম দে আজি হাংগামা কৰিম মই পুৰা হাংগামা কৰবি আৰু যদি দৰকাৰ হয় কোবে দিবি চবকে হ'ব চালা কুকুৰ তাকুম চাহাব হয় নেকি আৰম্ভ কৰলোঙে মই বেলটাম তাক আজি তামাম ভাল লাগব আজি খাপলাঙৰ ঘৰত পুৰা হৰতাল হৈ যাব একদম পুৰা গণ্ডগোল হৈ যাব ঠিকৰে ৰহিলাক মোৰ লগত বিয়া নিদি গেষ্টিকৰ বিয়াৰ কথা চিন্তা কৰে কেনে পইচা গম পাই যাব আজি মনে মনে যাব লাগব মই কিবা হয় এটা মানুহ নোহোৱা হ'ল না গেছে গৰুকেইটাক পানী খুৱালি না কচু চাহাব হুই চাহাব কে মই কথা এটা সুধো মই বিয়া হোৱাৰ পিছত ক'ত থাকিম নো সেইটো আৰু সুধবা লগা কথা হ'ল না ক'ত থাকবি আৰু তোৰ ৰুমতে থাকবি মোক কি পাগলা পাইছা সেনেকা সৰু ঘৰটোত যে মই থাকিম সিগলা ঘৰত হাঁহ মুৰ্গীও নাথাকে ক'ত থাকবি তেনেহ'লে তই নহ'লে মোক ইটা দি কিনে যে বনাই সেনকে ঘৰ এটা বনাই দি নহ'লে মোক ইটো ঘৰকে দিব লাগব কি বকি আছ তই কিবা নিচা চিচা খাইছা নেকি সঁচা কথা ক'লে নিচা লাগে সঁচা কথা কৈ মোক দিবি না নাই হৈ গেষ্টি কি লাগে তো ঐ ৰগলি কি কৈছি শুনছা না কি কৈছিনো বিয়াৰ পিছত বোলে এটা বেলেগ ঘৰ লাগে থাকবা বেলেগ ঘৰ লাগে তোৰ ৰুমটো কি বেয়া ইটোতে দেখোন থাকিব পাৰা ৱাই কি ক'লে তনে সৰু ঘৰটো থাক মোক এই ডাঙৰ ঘৰটো থাকব দিব লাগিব কিন্তু তই উল্টা পুল্টা কথা কৈ নাথাকবি তোৰ মূৰত কি পোকা সোমাইছে তাৰ মানে মোৰ এতিয়া মাথাত পোকা সোমোৱা হ'ল তোৰ কাৰণে মই কি কৰা নাই তোৰ বেমাৰৰ কাৰণে মই গাড়ী বিক্ৰী কৰি দিছো আৰু এতিয়া তই মোক বিয়া হোৱাৰ পিছত এই পাকা ঘৰটোতে থাকব নিদা তই কথা মানে সেইটোহে গেষ্টি তই তাৰ মানে ইমান দিনে এইগিলা কথা পেটতহে লৈ আছিলি তই যে কেতিয়াবা এইগিলা কথা ক'ব পাৰিবি আমি কিন্তু ভাবাই নাছিলো জানা না ভাবব পাৰা নাছিলি আজিৰ বে ভাব মুঠতে মই বিয়া হোৱাৰ পিছত পাকা ঘৰটো মোক লাগব কৈ দিছো মই বাপৰে বাপ দেখছা না তাক আমি ইমান মৰম কৰিছিলো সাপকে গাখীৰ খুৱাই আছিলো আজিহে গম পালো তাক মই ইমান মৰম কৰো নিজৰ ল'ৰাৰ নিচিনাই ভাবছিলো তাৰপিছতে ইমান ডাঙৰ কথা ক'ব পৰা হ'ল তই ঠিক কথাই কৈছা ৰহিলাৰ ভিনি তাৰ
কাৰণে আমি কম গিলাখন কৰছো না অতো। তাৰ পিছতো সি আমাক এনেকুৱা ব্যৱহাৰ কৰিব পৰা হ'ল ধেৰ আমি তাক বেংগৰা বুলিহে ভাবো সি আমাতকে চালাক সি পেটে পেটে কিমান কথা ভাবি থাকে আমিতো গমেই নাপাওঁ হুই কাকা মোৰ কিন্তু এগলা কথা অলপ বিশ্বাস নহয় গেষ্টিকে এগলা কথা ক'ব নৰে হয় মিঠে সি নিজ মুখেদি আমাৰ আগত এগিলা কথা কৈছি তই সেইখিনি সময়ততো নাছিলি সেইকাৰণে তই বিশ্বাস কৰিব পৰা নাই তাৰ মূৰত এগলাখান কথা কোনোবা বেলেগে সোমাই দিছে নহ'লে সি এনেহেন কথা ক মানুহ নহয়ে তাকেতো তথাপি এইবিলাক যে কথা ক'ব পৰা হ'ল সি আগৰ গেষ্টিক হৈ থকা নাই বহুত সলনি হ'ল সি তই ঠিক কথাই কৈছা ঐ ৰহিলাৰ ভিনি আ আমাৰ গেষ্টিক আৰু সেই আগৰ বেঙেৰা ভুদা গেষ্টিক হৈ থকা নাই একদম সলনি হৈ গেছি আ। হৈ দে বৌ তই ঠিক কথাই কৈছা